Hi friends, আজি মই আপোনালোকক মাল্টিপ্লিকেশনৰ আন এটা নিয়ম শিকাবলৈ লৈছো যেতিয়া যিকোনো সংখ্যা 25 দি মাল্টিপ্লাই কৰা হয় তাৰ এটা অতি সহজ উপায় আছে সেই সহজ উপায়টো মই আপোনালোকক শিকাবলৈ লৈছো গতিকে চাওক প্ৰথমতে আমি এটা উদাহৰণ লৈ লওঁ 47 ক 25 দি মাল্টিপ্লাই কৰিব লাগে গতিকে তাক 25 দি মাল্টিপ্লাই নকৰাকৈ আমি কেনেকৈ 47 25 দি মাল্টিপ্লাই কৰিলে তাৰ এনসাৰটো উলিয়াব পাৰিম হেতু চাওক প্ৰথমতে 47 ক 4 দি ডিভাইড কৰিব লাগিব 4 দি ডিভাইড কৰিলে 4 গুণ 4 হ'ব আৰু ইয়াত 7 থাকিব তেতিয়া 4 গুণ 4 7 পৰা 4 গলে 3 দশমিক দিও 30 হ'ব 30 হলে 7 4 গুণ 28 ইয়াৰ পৰা 10 পৰা 8 গলে 2 আৰু ইয়াত 2 পৰা 2 গলে 0 গতিকে এটো 20 হ'ব তেতিয়া 5 4 গুণ 20 অৰ্থাৎ আমি পালো 11.75 এতিয়া ইয়াৰ লগত 100 মাল্টিপ্লাই কৰিব লাগিব 100 মাল্টিপ্লাই কৰিলে ইয়াৰ আগত যেহেতু দুটা সংখ্যাৰ আগত দশমিক আছে গতিকে দুটা সংখ্যাৰ আগত দশমিক থাকিলে 100 দি মাল্টিপ্লাই কৰিলে এই দশমিকটো উঠি যায় কাৰণ 100ত দুটা 0 আছে আৰু ইয়াতো দুটা সংখ্যাৰ আগত দশমিক আছে গতিকে এই দশমিকটো উঠি যাব আৰু তেতিয়া হ'ব 1175 আৰু 1175 হ'ব আমাৰ উত্তৰ দেখিলে আপোনালোকে কেনেদৰে 25 দি মাল্টিপ্লাই নকৰাকৈ আমি তাৰ এনসাৰটো উলিয়াই দিছো গতিকে প্ৰথমতে কৰিব লাগিব যোনটো সংখ্যা 25 ৰ লগত মাল্টিপ্লাই কৰিব দিয়া আছে সেই সংখ্যাটোক 4 দি ডিভাইড কৰিব লাগিব আৰু তাৰ পিছত যেটো পাম আমি তাৰ লগত 100 মাল্টিপ্লাই কৰিব লাগিব আৰু যেতিয়া দশমিক থাকিলে দুটা সংখ্যাৰ আগত দশমিক থাকিলে ডাইৰেক্ট দশমিকটো উঠি যাব তেতিয়া আপোনালোকে 100 মাল্টিপ্লাই নকৰাকৈ আপোনালোকে 4 দি ডিভাইড কৰি দশমিকটো নাপাতাকৈ আপোনালোকে এনসাৰটো পাতি দিব পাৰিব আৰু যদি দশমিক নাথাকিলে 100 দি মাল্টিপ্লাই নকৰাকৈ ডাইৰেক্ট সংখ্যাটোৰ পিছৰ ফালে 0 দুটা বহাই দিব আৰু আপোনালোকৰ উত্তৰ ওলাই যাব ঠিক আছে এতিয়া বেলেগ এটা উদাহৰণ লওঁ 125 ক 25 ৰ লগত মাল্টিপ্লাই কৰিব লাগে গতিকে একে আমি 125 ক 4 দি ডিভাইড কৰিম 4 দি ডিভাইড কৰিলে হ'ব 4 3 গুণ 12 আৰু ইয়াত ৰব 5 4 গুণ 4 ইয়াত 1 থাকিব 1 থাকাৰ লগে লগে আমি ইয়াত যেহেতু হৰণ নাযায় গতিকে দশমিক এটা দিলে 10 হ'ব তেতিয়া হ'ব 4 দুগুণ 8 আৰু ইয়াৰ পৰা 10 পৰা 8 গলে 2 গতিকে 20 হ'ব 20 হলে 4 5 গুণ 20 গতিকে আমি পালো 31.25 আকৌ ইয়াক 100 দি মাল্টিপ্লাই কৰিব লাগিব বা মই আগতে কোৱাৰ নিচিনা 100 দি মাল্টিপ্লাই নকৰি ডাইৰেক্ট দশমিকটো উঠাই দিব পাৰিব গতিকে 100 দি মাল্টিপ্লাই কৰিলে আমি পাম 3125 অৰ্থাৎ 3125 হ'ব আমাৰ এনসাৰ ঠিক আছে এতিয়া বেলেগ এটা উদাহৰণ লওঁ 4012 ক 25 দি মাল্টিপ্লাই কৰিব লাগে 4012 ক 25 দি মাল্টিপ্লাই কৰিলে হ'ব 4012 ডিভাইডেড বাই 4 কৰিম 4 গুণ 4 হ'ব ইয়াত ৰৈ যাব 0 তাৰ পিছত 0 ক 4 দি আমি ডিভাইড কৰিব নোৱাৰো গতিকে আমি ইয়াত 0 লিখিম আৰু ইয়াৰ পৰা 1 টো আহিব আকৌ আমি ইয়াত 0 লিখিম তেতিয়া 2 টো নামি আহিব 2 টো নামি আহিলে তেতিয়া আমি 12 ক 4 দি ডিভাইড কৰিব পাৰিম 4 3 গুণ 12 হয় গতিকে আমি পালো 1003 এতিয়া 1003 আকৌ 100 দি মাল্টিপ্লাই তেতিয়া হ'ব 100300 অৰ্থাৎ 100300 হ'ব আমাৰ এনসাৰ ঠিক আছে এতিয়া বেলেগ এটা উদাহৰণ লওঁ 8705 ইয়াক আমি 25 দি মাল্টিপ্লাই কৰিব লাগে গতিকে তাৰ কাৰণেও 8705 ক 4 দি ডিভাইড কৰিম 4 দি ডিভাইড কৰিলে 4 দুগুণ 8 হ'ব ইয়াত থাকিব 7 তেতিয়া 4 গুণ 4 ইয়াত থাকিব 7 পৰা 4 গলে 3 আৰু ইয়াৰ পৰা 0 টো নামি আহিব তেতিয়া হ'ব 4 7 গুণ 28 আৰু ইয়াৰ পৰা 30 পৰা 28 গলে থাকিব 2 গতিকে 25 হ'ব 25 হলে হ'ব 6 4 গুণ 24 ইয়াৰ পৰা 5 পৰা 4 গলে 1 2 পৰা 2 গলে 0 গতিকে আমি 1 টো হৰণ নাযায় কাৰণে দশমিক দিলো 10 হল 10 হলে 4 দুগুণ 8 10 পৰা 8 গলে 2 দশমিক দিয়াৰ কাৰণে 20 হ'ব 5 4 গুণ 20 অৰ্থাৎ আমি পালো 2176.25
আৰু ইয়াক একে 100 দি মাল্টিপ্লাই কৰিব লাগিব 100 দি মাল্টিপ্লাই কৰিলে পাম 217625 অৰ্থাৎ 217625 এনেকৈ আপোনালোকে 25 দি মাল্টিপ্লাই কৰিব পাৰিব যেতিয়া যদি আপোনালোকে মাল্টিপ্লিকেশনত অলপ প্ৰবলেম পায় আৰু সৰু সংখ্যা দি অৰ্থাৎ 2 বা 4 এনেকুৱা সংখ্যা দি ডিভাইড কৰিবলৈ সহজ পায় তেতিয়া হলে আপোনালোকে এই নিয়মটো ব্যৱহাৰ কৰিব পাৰে আৰু অতি সহজে আপোনালোকৰ এনসাৰ উলিয়াব পাৰে মাল্টিপ্লাই নকৰাকৈ অকল ডিভাইড কৰি গতিকে এনেদৰে আপোনালোকে যত্ন কৰক আৰু যদি মোৰ ভিডিওটো ভাল পাইছে তেতিয়া হলে লাইক কৰক সাবস্ক্ৰাইব কৰক থ্যাংক ইউ